মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেল এছামিজ নলেজ লাৰ্নিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি তৃতীয় শ্ৰেণীৰ অংকুৰণত থকা যেতিয়াৰ যিটো বন এই পদ্ধতি পঢ়িবলৈ শিকিম। গতিকে তোমালোকে মোৰ লগে লগে পঢ়ি যোৱাচোন। যেতিয়াৰ যিটো বন। যেতিয়াৰ যিটো বন কৰা তেতিয়াই পাছলৈ নথবা পেলাই কৰিম কৰিম বুলি গহৰি কৰিলে কৰিব কি পাৰে কোনোবাই। আজি যি সুবিধা আছে কালি যাব পাৰে কোনে জানে কি আপদ মিলে। সময়ত নকৰিলে কাম পৰে পিছ কেতিয়াবা নহয় সমূলে। পল দণ্ড কৰি কাল বৈছে নৰয় জীৱনৰ দিন যায় টুটি। যেতিয়াৰ যিটো বন ধৰা ততালিকে এলাহত নুখুজিবা ছুটি। সময়ৰ লগে লগে কাম কৰি যোৱা সকলোকে ঢিলা তুমি পাবা। এলাহত নুবুলিবা নকৰোঁ এতিয়া নাম যশ অৱশ্যে লভিবা। এই পদ্ধতি লিখিছে হৰিনাৰায়ণ দত্ত বৰুৱাই। আৰু এই পদ্ধতিৰ জৰিয়তে আমাক কি কৈছে জানানে তোমালোকে? কৈছে যে আমাৰ যিটো কাম কৰিবলগীয়া আছে সেইটো সদায় সময়ত কৰিব লাগে, সেইটো আমি কেতিয়াও পেলাই থ'ব নালাগে। তোমালোকৰ মেইন কাম হৈছে পঢ়া শুনা কৰা। তোমালোকৰ স্কুলত যিখিনি শিকাইছে সেইখিনি সদায় ঘৰত গৈ পঢ়িবা আৰু নেক্সট যেতিয়া তোমালোকক কিবা এটা কৰিবলৈ দিয়ে ছাৰ বাইদেৱে সেইখিনি লগে লগে কৰি লৈ আহিবা।